নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে লৈ আহিছোঁ কেইটামান মহান লোকৰ মহান বাণী, যি বাণীয়ে আপোনাৰ জীৱন সলনি কৰিব পাৰে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সূৰ্যৰ তাপ আৰু পিতৃৰ দুয়োটাই সহ্য কৰিব শিকক, কাৰণ সূৰ্য ডুবিলে পৃথিৱী অন্ধকাৰ আৰু পিতৃ নহ'লে জীৱন অন্ধকাৰ হৈ যায়। পানীৰ পৰা চেনি পিঁপৰাইহে উঠাব পাৰে, হাতীয়ে নোৱাৰে। সৰু বুলি কাকো উপলুঙা নকৰিব। কেতিয়াবা সৰু মানুহেই বহুত ডাঙৰ কাম কৰিব পাৰে। অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ ভয় নকৰিবা। মনত ৰাখিবা, ইতিহাসত অকল বিপ্লৱীবোৰৰ নামহে লিখা থাকে, বৰিছ এলেকাবোৰৰ নহয়। কৃপণে কেতিয়াও ধন সম্পত্তিৰ মালিক হ'ব নোৱাৰে। ধন সম্পত্তিয়েই কৃপণৰ মালিক হয়। সম্পদক তুমি পহৰা দি ৰাখিব লগা হয়, কিন্তু জ্ঞানে তোমাক পহৰা দিব। জীৱনত ডাঙৰ কিবা পালে সৰুবোৰক পাহৰি নাযাবা। এটা সৰু বেজীয়ে যি কৰিব পাৰে এখন তৰোৱালে সেইটো কাম কৰিব নোৱাৰে। ঠাণ্ডাৰ দিনত যি ৰ'দক মানুহে ভাল পায়, গৰম দিনত সেই ৰ'দকে মানুহে তিৰস্কাৰ কৰে। মানুহে তোমাক মূল্য সিমান দিনেই দিব, যিমান দিন মানুহক তোমাৰ প্ৰয়োজন হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটোত নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত অহা বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ। জয় আই অসম।